না তো গাইজ এতিয়া অসমত কি চলি আছে ফ্ৰেচাৰ্ছটো আজি আমাৰ দেৱীয়ে অৰ্থাৎ জ্ঞান বিকাশৰ আজি ফ্ৰেচাৰ্ছ আছে তো তাৰ কাৰণে অসমৰ জনপ্ৰিয় অভিনেত্ৰী দিগাংগনা বা ছিংগাৰ এজন আহিব তো সকলোবিলাক দেখুৱাই থাকিম তো এতিয়া যাওঁ মই কলেজত আৰু কলেজৰ পৰা যাম ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত মানে আমাৰ অনুষ্ঠানটো হ'ব ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত তো আপোনাক সকলোবিলাক দেখুৱাই থাকিম তো ভিডিঅ'টো সকলোকে চাই থাকিব তো গাইজ লেটছ গো। তো গাইজ কলেজত আহি দেখিলোঁ যে এটা হুলস্থুলীয়া পৰিৱেশ হৈ আছে তো ইয়াত মই ব্লগ বনাব নোৱাৰোঁ তো এনেকৈ দেখুৱাই দিছোঁ তো এতিয়া আমি গৈ আছোঁ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত যিহেতু গাইজ এই অনুষ্ঠানটো ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত হ'ব তো এতিয়া আমি তালৈকে গৈ আছোঁ আৰু এয়া আছে মোৰ লগত অংকুৰটো দেখুৱাই আছে চাই থাকক। তো গাইজ ফাইনেলি আহি পাই গ'লোঁ ডিষ্ট্ৰিক্ট লাইব্ৰেৰী আৰু আপোনালোকক মই ভিতৰত গৈ কিনে দেখুৱাই আছোঁ এয়া চাওক জিলা পুথিভঁৰাল মংগলদৈ দৰং বুলি লিখা আছে। এতিয়া আমি আহি পাই গ'লোঁ ডিষ্ট্ৰিক্ট লাইব্ৰেৰী আৰু ইয়াতে হ'ব মেইন ফেচাৰ্ছ আৰু এইখন মঞ্চখন আপোনাক মই বাৰু দেখুৱাই দিছোঁ আৰু ইয়াত গোটেই এনেকৈ ষ্টুডেণ্টবিলাক বহি গৈছে যিহেতু লাইট নাই কোৱালিটি কেনেকুৱা ক'ব নোৱাৰোঁ দেখুৱাই দিম আপোনাক সকলোবিলাক চাই থাকক। গাইজ ষ্টেজখন দেখি থাকোঁ কিবা থিয়েটাৰ লাগিছে তো এতিয়া থিয়েটাৰৰ দৰে ফিটা কাটি দিলে এণ্ড পৰ্দা খোল খাই গ'ল আৰু ইয়াতে হ'ব আমাৰ ফ্ৰেচাৰ্ছ আৰু এনেকৈ পোনপ্ৰথমতে আৰম্ভণি গীতেৰে আমাৰ আজিৰ ফ্ৰেচাৰ্ছ আৰম্ভ কৰিলে তো পিছলৈ কি হয় আপোনাক দেখুৱাই চাই থাকক আৰু এনেকৈ গীতৰ পিছত আৰম্ভ হৈ গ'ল ডেন্স আৰু সকলোবিলাক ডেন্স দেখুৱাই দিয়াটো সম্ভৱ নহয় আৰু কপিৰাইটৰ ইছ্যু থাকে তো মই সকলোবিলাক ডেন্সৰ অলপ দেখুৱাই দিছোঁ তো চাই থাকক। একদম মঞ্চৰ ওপৰলৈ আহিছোঁ আৰু আপোনাক মই দেখুৱাই দিছোঁ মঞ্চৰ ওপৰৰ পৰা তো আপোনাক চাই থাকক মই মঞ্চৰ ওপৰত আহিছোঁ। আৰু এনেকৈ ডেন্স গান এইবিলাক চলি আছে আৰু মই যদিও ইয়াত ব্লগ বনাইছিলোঁ কিন্তু মই ব্লগৰ ক্লিপবিলাক আপোনালোকক দিব নোৱাৰিম কাৰণ মোৰ তাতে ভালদৰে চাউণ্ড অহা নাই কাৰণ কেইফালে মিউজিক বজি আছে তো সেইবাবে মই ভইচ অভাৰৰ জৰিয়তে দেখুৱাব লগা হৈছে আপোনালোকে চাওক। আৰু ইয়াতে ছাৰ মেমহঁতৰ লগতে আমাৰ এক ষ্টুডেণ্ট দিগাংগনা বাকো পৰিচয় কৰি দি আছে আৰু ইয়াৰ পৰা অলপ কোৱালিটিটো হয়তো বেয়া আহিব পাৰে যিহেতু মই বহুত পিছৰ পৰা জুম কৰি আছোঁ তো আপোনাক যিমান পাৰিছোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু এতিয়া অলপ দিগাংগনা বাই অভিনয় কৰি দেখুৱাব তো আপোনাক মই দেখুৱাইছোঁ আপোনালোকে চাওক আৰু কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাব। কৈছিলোঁ যে আপোনালোকক জ্ঞান বিকাশ একাডেমীত বা আহিব বা যিহেতু এক্সপিৰিয়েঞ্চ বা আহি কিনে তো বাক আগতে লগ পাইছিলোঁ যেতিয়া মই জাতীয় বিদ্যালয়ত পঢ়ি আছিলোঁ তো আজি বহুত দিনৰ মূৰত লগ পাইছোঁ তো ভাল লাগিছে। বাক আগৰ পৰা দেখিছিলোঁ তো এতিয়া চিনাকি হোৱা নাছিলে আৰু এতিয়া অভিনেত্ৰী তেতিয়া আৰু চিনাকি হ'ব আপোনালোকক কৈছিলোঁ যে মই ৰিমৰ কৰি আছোঁ তো মই ষ্টেজৰ পৰা দেখুৱাই আছোঁ আপোনালোকে চাই লওক আৰু কেনেকুৱা ফাৰ্ষ্ট টাইম কৰি আছোঁ আৰু এনেদৰে ৰেম্প ৱাক আৰম্ভ হৈ গ'ল আৰু আমাৰ আছে নাম্বাৰ 10 তো আমি আহি আছোঁ আপোনালোকে কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাই দিব।
ফেচাছৰ মেইন বস্তু হৈছে ৰেগিং। তো এতিয়া ৰেগিং চলিব, তো চাওঁ মোকো মাতে নেকি, তো চাই আছোঁ। তো অকণ দেখুৱাই থাকিম বাৰু সকলোবিলাক। তো গাইজ দেখি কিনে অলপমান ভালো লাগিছে এণ্ড ভয়ো লাগিছে, কি মোকো নিয়ে নেকি, অলপ ভয় লাগি আছে। তো গাইজ ইহঁতক ৰেগিঙৰ নামত অলপমান নাচিব দিছে, চাওক আপোনালোকে। আৰু এইবাৰ পৰিণীতাক কি কৰে আপোনালোকে চাওক। আৰু এতিয়া ইয়াত কৰি আছে এখন নাটক, যিখন কৰি আছে আমাৰ কেইজনমান ষ্টুডেণ্টে। তো নাটকখনৰ কাহিনীটো এটা বঢ়িয়া ধুনীয়া কাহিনী। তো মই আপোনালোকক বাৰু গোটেইখিনিতো দেখুৱাব নোৱাৰিম, তো অলপ অলপ ক্লিপ দেখুৱাইছোঁ, আপোনালোকে চাওক। গাইজ অৱশেষত তাৰাশংকৰ মঞ্চত উঠিল আৰু আমিও অকণমান ফূৰ্তি কৰিলোঁ। তো তাৰে কিছুমান ক্লিপ আপোনাক দেখুৱাই দিছোঁ, আপোনালোকে চাওক আৰু এনজয় কৰক। তেনেকৈ অলপমান এনজয় কৰিলোঁ, আৰু কেনেকুৱা লাগিছে প্লিজ ভিডিঅ'টো কমেণ্ট কৰি জনাব। যদি ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগ পাম পূজাৰ নতুন ধামাকা ভিডিঅ'ত। তো আজিলৈ লগ পোৱা।